সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যুৱ বিপ্লৱৰ নেতৃত্বত আৰু আমাৰ পেৰেণ্ট বডিৰ সহযোগত আৰু বিভিন্ন চেল কমিটিৰ সহযোগত আমি আজি গৰুবাছা এই বজাৰখনত আমি আগন্তুক উপ নিৰ্বাচনক লক্ষ্য কৰি আমি এটা পদযাত্ৰা আৰু লগতে আমাৰ পাব্লিক কেম্পিং এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু আজিৰ এই সভাখনত আমাৰ যুৱ বিপ্লৱৰ নেতা উপসভাপতি প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, উপস্থিত আমাৰ যুৱ বিপ্লৱৰ উপসভাপতি কাষ্টম বসুমতাৰী ডাঙৰীয়া, আমাৰ যুৱ বিপ্লৱৰ নেতা আমাৰ বিক্ৰম দৈমাৰী ডাঙৰীয়া, লগতে আমাৰ যুৱ বিপ্লৱৰ বিভিন্ন পদত থকা সন্মানীয় পদবীসকল, আমাৰ চেলৰ নেতাসকল আৰু আমাৰ এই গৰুবাছা প্ৰাইমাৰীৰ অন্তৰ্গত বিভিন্ন দায়িত্ব থকা সন্মানীয় দলৰ নেতাসকল, আজি আমি আগন্তুক 13 তাৰিখ নৱেম্বৰত হ'ব লগা আমাৰ চিডলি সমষ্টি উপ নিৰ্বাচনক লক্ষ্য কৰি ফালে আমি আজি বজাৰখনত থকা আমি বিভিন্ন আমাৰ এই অঞ্চলৰ ভোটাৰ সমাজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰীযুত চুদ্ৰ বসুমতাৰী ডাঙৰীয়াক আমি ৰাইজৰ সহায় সহযোগিতা আৰু তেখেতসকলৰ পৰা আমি ভোট খুজিব বিচাৰিছোঁ। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো আমাৰ দলীয় নেতা কৰ্মী সকলক মই অনুৰোধ জনাম যে আমি বিনম্ৰভাৱে আন্তৰিকতাৰে আমি সকলোকে অনুৰোধ জনাম যে তেওঁলোকে আমাৰ সমৰ্থিত প্ৰাৰ্থী চুদ্ৰ কুমাৰ বসুমতাৰী ডাঙৰীয়াক নাঙলৰ ছবিত ভোট দি ফালে যাতে তেখেতসকলে জয়যুক্ত কৰে। আৰু ইয়াৰ আগে আগে আমি ৰেলীখন উদ্বোধন কৰাৰ আগে আগে মই সমূহকৈ আমাৰ কেইজনমান বিশেষ নেতাসকলক মই চিনাকি দিব বিচাৰিছোঁ। প্ৰথমে মই চিনাকি দিব বিচাৰিছোঁ আমাৰ যুৱ বিপ্লৱৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, তেখেতক মই নিজৰ চিনাকি ল'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ বিক্ৰম দৈমাৰী ডাঙৰীয়া যুৱ বিপ্লৱৰ এজন শক্তিশালী নেতা, তেখেতক মই নিজৰ চিনাকি ল'বলৈ অনুৰোধ জনালোঁ। আমাৰ যুৱ বিপ্লৱৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আমাৰ দলৰ এজন নেতা কাষ্টম বসুমতাৰী ডাঙৰীয়া আছে, তেখেতৰ মানে চিনাকি ল'বলৈ অনুৰোধ জনালোঁ। আমাৰ গোৰ্খা চিলৰ সাধাৰণ সম্পাদক ধনেশপতি পৌডেল ডাঙৰীয়া, আমাৰ পেৰেণ্ট বডিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী তেখেত ৰাজেশ বৰাল ডাঙৰীয়া, শাহজাহান আলী আছে আমাৰ যুৱ বিপ্লৱৰ নেতা, সুবল ব্ৰহ্ম ডাঙৰীয়া আছে যুৱ বিপ্লৱৰ উপসভাপতি আৰু বহুত নেতা আছে। মই সকলোকে চিনাকি দিব বিচৰা নাই। আমি আজিৰ গৰুবাছা বজাৰত হ'বলগীয়া যি মানে পদযাত্ৰা লগতে আমি ভোট খোজা যি ৰেলী মানে ৰাইজৰ আগত আমি যাব বিচাৰিছোঁ। আমি প্ৰত্যেক দোকানে দোকানে আমি ভোট খুজিবলৈ যাওঁ আৰু ৰাইজৰ আমি সহায় সহযোগিতা আমি আশা কৰিছোঁ আৰু আমাৰ সমৰ্থিত प्रार्थी चुद्र बसुमतारी डाङरिया जययुक्त हब। तो रायजोफोर जोङो बै समाव फैबाय थानाय 13 तारिखआव जानो गोनां उफ्रा बिसायख'थि बेखौ लानानै जोङो बिपिएफ हान्जानि जानानै जोंनि सायख'जानाय केन्डिडेट चुद्र कुमार बसुमतारीनो भोट बिनो थाखाय जोङो दिनै नैबे गरुबासानि बाजाराव जोङो बेरायनो नागिरदों आरो मोनफ्रोमबो दखान गलाफ्राव हाबनानै जोंनि रायजो राजा बिथांमोनखौ जों खावलायनो लुबैदों जे फैबाय थानाय 13 तारिखआव बिपिएफ हान्जाजों सायख'जानाय चुद्र कुमार बसुमतारी बिथांनो जाहाथे बयबो भोट होयो। आरो गोलाव बाथ्रा बुंला बेखिनिखौनो बुंनानै आङो दिनैनि बे हान्जा सुरनाय लोगोसे भोट बिनाय हाबाफारिखौ जागायनो सानबाय आरो बयबो जाहाथे सिरिबाङै बाहागो लायो। जय बिपिएफनि बिपिएफ लं लेफ्ट बिपिएफ लं लेफ्ट हाग्रामा महिलारि लं लेफ्ट हाग्रामा महिलारि लं लेफ्ट चुद्र कुमार बसुमतारी लं लेफ्ट चुद्र कुमार बसुमतारी लं लेफ्ट चुद्र कुमार बसुमतारी जिकिबाय चुद्र कुमार बसुमतारी जिकिबाय नांगলৰ ছবিত ভোট দিয়ক नांगলৰ ছবিত ভোট দিয়ক চুদ্ৰ কুমাৰ বসুমতাৰী লং লেফ্ট চুদ্ৰ কুমাৰ বসুমতাৰী লং লেফ্ট নাংগলৰ ছবিত ভোট দিয়ক নাংগলৰ ছবিত ভোট দিয়ক হাগ্ৰামা মহিলাৰী লং লেফ্ট হাগ্ৰামা মহিলাৰী লং লেফ্ট বিপিএফ লং লেফ্ট বিপিএফ লং লেফ্ট নাঙল পাৰ্টি জিন্দাবাদ নাঙল পাৰ্টি জিন্দাবাদ চুদ্ৰ কুমাৰ বসুমতাৰী জিকিবই চুদ্ৰ কুমাৰ বসুমতাৰী জিকিবই বিপিএফ লং লেফ্ট বিপিএফ লং লেফ্ট মানগণনা ৰাজ্যপাল
UPPL दलआ थांनाय 2020 सननि इलेक्शनाव बिथांमोना रायजो राजाफोरनि गोबां खामानि मावगोन होननानै खोथा होदोंमोन। दा दिनै बिथांमोना गावसोरनि खोथा होनाय बायदि जेबो मावनो हायाखिसै, साख्रि बाख्रि होनो हायाखिसै। दा UPPL हान्जाया सेल्फ हेल्प ग्रुपनो गोबां दाहार दङ। बिथांमोना बुंदोंमोन जों सरकाराव फैयोबा जोंनि आइजोफोरनो सेल्फ हेल्प ग्रुपनो 75,000 होगोन थाखा दिनैसिमबो थाइसेबो फैसा होनो हायाखै बिथांमोना लाखपति बायदेवनि मुङाव मोनफ्रोमबो सेल्फ हेल्प ग्रुपनो 5 लाख थाखा होगोन होननानै खोथा होदोंमोन। 5 लाख थाखा जोंनि सेल्फ हेल्प ग्रुपनो बे UPPL सरकारा होनो हायाखिसै। दंफां गायनायनि मुङाव बिथांमोना माने 10,000 थाखा होगोन होननानै बुंदोंमोन। दंफां गायनायनि मुङाव दिनै दंफाङा थैलायलांबाय, बोरमाया जानानै दंफाङानो गैलानो। दासिमबो 10,000 थाखा जोंनि सेल्फ हेल्प ग्रुपनो बिथांमोना होनो हायाखिसै। निजुत मयना आसनिनि मुङाव जोंनि स्टुडेन्टफोरनो हिनजावसा फरायसाफोरनो 1200 थाखा होनांगौमोन। आसाम सरकारा हरनाय स्किम बेखौ थाइसेबो बे UPPL सरकारा होनो हायाखिसै। जोङो हिसाब खालामनानै नायबाय, जोंनि आइजोफोरनो जोंनि महिलाफोरनो सेल्फ हेल्प ग्रुपनो UPPL हान्जाया 5,86,086,200 थाखा दायो दाहार दङ। दा बेनिखायनो UPPL लिडारफोरा जेब्ला गामियाव थाङो रायजोफोरा सोंनांगौ, रायजोफोरा बिथांमोनखौ प्रश्न खालामनांगौ जे नोंथांमोना जोंनि आइजोफोरनो हिनजाव मानसिफोरनो होनो होननाय खोथा होननाय 5,86,000 টাকাকে মালা হবেন। এতিয়া রাইজক আমার মহিলা বাইদেউসকলে আমার প্রত্যেকটো আত্মসহায়ক গ্রুপবিলাকক UPPL দলে প্ৰতিশ্ৰুতি দিছিল যে আমি ক্ষমতাত অহাৰ লগে লগে, আমি চৰকাৰত অহাৰ লগে লগে আপোনালোকক আমি 75,000 টকা দিম। আমি প্ৰশ্ন কৰিছো অসমৰ ৰাইজক যে আপোনালোকে 75,000 পইচা পাইছে নে নাই। তেখেতসকলে কৈছিল গছ পুলি ৰোৱাৰ নামত প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক আত্মসহায়ক গ্ৰুপবিলাকক 10,000 টাকা দিম বুলি UPPL চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। আজি এই 10,000 টাকা কিয় দিব পৰা নাই মহিলাবিলাকক? গছ পুলি ৰোৱাৰ নামত 1 টকা পইচা দিয়া নাই। আজি গছ পুলি মৰি গ'ল, বাৰে বাৰে ফটো উঠাই আৰু বাৰে বাৰে ফটো তুলি পেলাই তেওঁলোকে কয় আপোনালোকক আমি আত্মসহায়ক গ্ৰুপবিলাকে 10,000 আমি আৰ্থিক সাহায্য দিম। কিয় দিয়া নাই? আমাৰ মহিলাবিলাকে UPPL নেতাসকলক প্ৰশ্ন কৰিব লাগে। আৰু লাখপতি বাইদেউৰ নামত 5 লাখ টকা দিম বুলি কৈছিল।